দিনবোৰ সলনি হ'ল, কোনেও কাকো খাতিৰ নকৰা হ'ল। একাংশই আত্মসন্মান নৰখাকৈ খুলিছে দেহৰ বস্ত্ৰ, কৰিছে অশ্লীল পোষ্ট। কেইটামান টকাৰ বাবে কেমেৰাৰ সন্মুখলৈ আহিহে একাংশই আজিকালি কাপোৰ পিন্ধে। আচলতে কি হৈছে একাংশ জীয়ৰী বোৱাৰীৰ? কমেণ্টত বহু পুৰুষে কৰিছে বলৎকাৰ, কিন্তু নিমাত একাংশ, আচলতে সেয়াই যেন তেওঁলোকৰ কাম্য। এইবোৰ আচলতে কিহৰ ছাপোৰ্ট লাগে? পুৱাৰে পৰা নিশালৈ শুৱনি কথাত কি কৰিছে বা গা ধোৱালৈ ভিডিঅ' বনাইছে। কণ্টেণ্টৰ নামত শূন্য চাব নোৱাৰা বাৰে বছৰো কথা কৈ একাংশই ফেচবুকত দপদপাই আছে। ভাত খালেও ছাপোৰ্ট লাগে, কাপোৰ খুলিলেও মৰম লাগে, বজাৰলৈ গ'লেও ছাপোৰ্ট লাগে, মুঠতে ফলোৱাৰ্ছ লাগে, ফুলৰ মৰম লাগে আৰু কত যে কি। মানসিকতাৰ স্খলন নে সহজ টকা ঘটাৰ চিন্তা? শেষত এটাই কম, চি। ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সেইসকলৰ বাবে যাৰ মানসিকতাৰ স্খলন ঘটিছে।